হেল্ল' বন্ধুসকল, সকলোকে নমস্কাৰ। আশা কৰোঁ ভালে আছে সকলোৱে। মই সদায় নিচিনাকৈ ভালে আছোঁ। বন্ধুসকল, আজি এটা সৰুকৈ ব্লগ আৰু সৰুকৈ আৰ্টৰ এটা ভিডিঅ'। কিয়নো চাওক, প্ৰাচীন কলাকেন্দ্ৰত যিহেতু অৱনীন্দ্ৰনাথ ঠাকুৰ তথা ৰবীন্দ্ৰনাথ টেগৰ, যামিনী ৰায় ঠাকুৰ তেওঁলোকে যি ধৰণৰ পেইণ্টিং চিত্ৰ অংকন কৰিছিলে সেইবিলাক আজিকালি বহুত কমি গৈছে বন্ধুসকল। বহুত কমি যোৱাৰ ফলত আজিকালি আৰ্টিফিচিয়েল আৰ্টবিলাক বেছিকৈ হৈ আছে। বন্ধুসকল, আমি চবেই কেনভাছত আৰ্ট কৰোঁ, আমি পেপাৰত আৰ্ট কৰোঁ, আমি ৱাল পেইণ্টিং কৰোঁ, আমি গ্ৰাফিক কৰোঁ, ঠিক আছে বন্ধু। এনেকুৱা ধৰণৰ পেইণ্টিংবিলাক আমি সদায় কৰি থাকোঁ। কিন্তু আজি কি হ'ল, মোৰ মনত এটা ধাৰণা হ'ল যে চাওক, নৱপ্ৰজন্ম যিটো উঠি আহিছে, নহয় জানো বন্ধুসকল? নৱপ্ৰজন্ম যিহেতু উঠি আহিছে, সেই নৱপ্ৰজন্মৰ যি চিত্ৰকলা, যিসকল সৰু সৰু চিত্ৰশিল্পীসকলে গঢ়ি উঠিছে, নিজৰ ভৰিত দি গঢ়ি উঠিছে, নিজৰ হাতত তুলিকা দি তেওঁলোকৰ নিজৰ প্ৰতিভাখন ফুটাই তুলিব চেষ্টা কৰি আছে। কি হ'ল, মইতো ক'লো নৱপ্ৰজন্মই এটা নিজৰ প্ৰতিভাখন ফুটাই তুলিবৰ কাৰণে হাতত তুলিকা এখন বাছি লৈ কোনোবাই চাওক, আজিকালি গ্ৰেজুৱেশ্যন কৰিলেও মানুহে আৰ্টটো মানে কি হয় বহুত কমি গৈ আছে, ঠিক আছে। কিন্তু আৰ্টটো কমি যোৱা নাই মোৰ মতে দেই বন্ধুসকল, আৰ্টটো কমি যোৱা নাই। আৰ্ট চবৰ লগত আছে। এটা কথা কৈ আছোঁ, সেইটো এটা আৰ্ট কলা খোজকাঢ়ি গৈ আছে, এইটো এটা নিজৰ প্ৰতিভা দি আমি খোজকাঢ়ি, মানে নিজৰ কলা এটা, এইটো খোজকাঢ়ি মোৰ নিজৰ ষ্টাইল, নিজৰ এটা হেৰি বুলি কোৱা হয়। যি নহওক, চব বাদ দিয়ক। আজি বন্ধুসকল আৰু এটা কথা লৈ আহোঁ। আজি মই নতুন এটা আৰ্ট কৰিব ওলাইছোঁ। সেইটো হ'ল, চবেইতো আমি বিভিন্ন ধৰণৰ বস্তু পেইণ্টিং কৰোঁ, বিভিন্ন ধৰণৰ পেপাৰ, বিভিন্ন ধৰণৰ কেনভাছ, বিভিন্ন ধৰণৰ আধুনিক বস্তু ওলাইছে, এইবিলাকত পেইণ্টিং। মই আজি ওলাইছোঁ মাটিৰ থালত, মানে বেংগলীত কোৱা হয় মাটিৰ থালা। তো মাটিৰ কাঁহীত মই মাটিৰ কাঁহী এইটো চাব পাৰিছে, মাটিৰ কাঁহীত এনেকৈ মই পেইণ্টিং কৰিম। মাটিৰ কাঁহী মই বনাই আনিছোঁ। তাৰপাছত বন্ধুসকল, এইটো মাটিৰ গ্লাছ। চা, এই গ্লাছটো মই তিনিটা আনিছোঁ। এই তিনিটা গ্লাছত মই কি কৰিম দেই। এইটো গ্লাছত এটা কথা, মই ইয়াত এটা ধুনীয়াকৈ পেইণ্টিং কৰি পেলাই এখন টপ বনাব পাৰিম বন্ধুসকল। লাষ্টত ভিডিঅ'খন চাব। আৰু এনেকুৱা ভিডিঅ'খনত চোৱাৰ পাছত টপখন বনোৱাৰ পাছত এইখন আৰু এখন আছে, এইখনত মই কি কৰিম, এইখনত মই ধুনীয়াকৈ এনেকৈ কাপোৰ এনেকৈ লাইন পেইণ্টিং ৰাখিবৰ কাৰণে মই বনাম। বিভিন্ন ধৰণৰ বস্তু বনাম। আপোনালোকে ভিডিঅ'খন চাই থাকিব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি নতুন হৈ আছে, আমাৰ ভিডিঅ'টো অৱশ্যে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে আৰু ক'ৰ পৰা চাইছে, অনুগ্ৰহ কৰি জনাব। এটা বাই বাই, ভিডিঅ'খন চাই থাকক। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মুখখন মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, মোৰ পূজনীয়া মৰমৰাই, পূজনীয়া মৰমৰাই। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মুখখন মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, মোৰ পূজনীয়া মৰমৰাই, পূজনীয়া মৰমৰাই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, চেনেহৰ চকু পানী ধাৰেৰে বোৱাই। কোনে মোক ৰাখিছিল বুকুত শুৱাই, বুকুত শুৱাই। টোপনি লাল কাল মুখখন চাই, মুখখন চাই। মোৰ পূজনীয়া মৰমৰাই, পূজনীয়া মৰমৰাই। কান্দিছিলো যে নৰিয়াত দুখ পাই, একেথৰে কোনে মোৰ মুখলৈ চাই। কান্দিছিলো যে নৰিয়াত দুখ পাই, একেথৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমু